Wow, এটা কি হয়? What the hell? তল কদম তল। Chat. গরম থাকছে Oh my god. গ্ৰাউণ্ড আহি মেলি পিনে চবে এইপিনে ৰাইট চাইডক এটা আমাৰ কমপ্লেইন আনিব গৈছে আৰু লেফ্ট চাইডে যিকেইটা কৰিছে এইকেইটা বাঁহৰ কাম কৰিছে। বাকী গ্ৰাউণ্ডৰ চিনটো এনেকুৱা হয় পুৰা এতিয়া প্লেনিং চলি আছে। বাঁহ অলৰেডি ইয়াত এডাল আহিলে আৰু বাঁহ আনিব গৈছে ইহঁতে। তো চাফাই কাম দিছে অলৰেডি। আমাৰ কিছুমান জেগা চাফা কৰিব লাগিব, তাত গৈ আছে তাহাঁতে চাফা কৰিবলৈ গৈ আছে। এলডিপ এই বটলকে ঝাৰুলৈকে ইপিনে বৰষুণ বতৰটো অলপ ডাৱৰীয়া। তো অবষ্টিকেল এৰিয়া আহি পাইছোঁ এতিয়া, মানে আউটডোৰ অবষ্টিকেল কমপ্লেক্স। একদম অৱস্থা বেয়া পুৰা। বতৰত বৰষুণ দি আছে, ঠাণ্ডা। এইটো এটা হিউজ ইন চাৰ্ভিচ মেটচ এটা হয়। আবেলি নামটো উন্দাকটি মেটচ আছিলে, বহুত ডাঙৰ হয় এইটো মেটচটো। উন্দাকটি মেটচ অ'কে দেখি পাইছে চাগে। হিউজ প্ৰিমিছ হয়, বহুত ডাঙৰ কেম্পাছ। ডাঙৰ ভিউ এটা দেখাই দিছোঁ এইপিনে। ডাইমো আছে ধুনীয়াকৈ। আমাৰ লোকেশ্যন আহি পাইছে আৰু খুব ধুনীয়া হয়। আজি ফাৰ্ষ্ট টাইম ইয়াত আহিলোঁ। তলপিনে গাড়ী কাম আছিলে, তো গম পোৱা নাছিলে কথাটো। ধুনীয়া এটা ট্ৰেকিং পইণ্ট এটা হয়, এক্সপ্ল'ৰ কৰিব দিলে নেচাৰ আৱাজটো শুনি। তো থেংকছ ফৰ দিৱালী টু মেকিং দিছ। এই ডিপু আছে খুখৰি লৈ পিনে, এই খুখৰি মেন ইয়ে এতিয়া ভালখন আছে মেইন কাটাখন। এইখিনি আমাৰ হৈ গ'ল ন এতিয়া, আৰু অংকুৰে গোটেইখিনি দায়িত্ব লৈছিলে এইখিনি। তো ধুনীয়াকৈ সি কমপ্লিট কৰিলে। আৰু এতিয়া আমি ইয়াতে চাকি জ্বলোৱাৰ কাৰণে এইখিনি বস্তুখিনি লৈ গৈ আছে। তো অলমষ্ট আৰু অলপ কাটিব লাগে চাগে, বাট দেন অলছ' এইখিনি হ'ল আৰু। অকল খোজে কাঢ়িবা নে কিবা কামো কৰিবা? কামেই কৰি আছোঁ বাৰু। আচ্ছা, কি কৰিলা? প্ৰথমতে গোটেই দা যোগাৰবোৰ হৈ গৈছে আমাৰ। অ'কে, আৰু আছে কলপুলি আনিব লাগে, কলপুলি অনা হৈ আছে। তাৰপিছত অভিয়াছলি ঘৰখন মিছ কৰি আছোঁ বহুত, কিন্তু সেয়া দিৱালীৰ টাইমত এক্সেক্টলি ঘৰখন মিছ কৰি আছোঁ। আমাৰ নেপাও এটা ঘৰে হয় হয়, কাৰেণ্ট হোম আমাৰ, টেম্পৰেৰী বাট কাৰেণ্ট হোম আমাৰ। তো ইয়াকে আমি জিলিকাবলৈ এটা চেষ্টা কৰি আছোঁ। লগত আছে চিনা কাম কৰি আছে। বাকীবোৰতো দেখাইছোঁ আৰু এইটো চাওক। বাহ, সেইটো ঔটেঙা চাগি হয়। কলগছৰ এইটো দিব পাৰে। তো এইখিনিলে আল্টিমেটলি আমাৰ কাভাৰ হৈছে। থেংক ইউ লে ঐ হিমাংশু, ঐ এটা মানুহৰ পৰা তই দুবাৰ কৈছ, এনেকা পাল মাৰে। ডিজাইনটো ভাল লাগিছে, টুপিৰ ডিজাইনটো ভাল লাগিছে। মই এবাৰ দেখাই দিছোঁ গাইছ, টুপিৰ ডিজাইনটো চাই লয়, চাৰি লাগিছে। উঠিছে জুই। ঠাণ্ডাৰ টাইমত চাহ আহিছে, নেচো পাই কেনেকুৱা এতিয়া? কথা কৈ আছিলোঁ নাই মাত্ৰ, টেষ্টটো জমিছে নাই? টেষ্টটো অলপ আমাৰ মনটো বিৰাট সুখী আছে, দেৱালী আছে, উপভোগ কৰিম। খালি পেলাম, খালি মেইন আৰু ঘৰ মিছ কৰিছে নাই? ঘৰত মিছ কৰিছোঁ, ঘৰত মিছ মানে কি হৈছে, ঘৰৰ কথা মত ফেলিব ইচ্ছা কৰা নাই। ঘৰৰ কথা মত ফেলি বহুত বেয়া লাগে ঘৰত। আৰু মত পাৰিছোঁ এতিয়া আমাৰ ছেকেণ্ড হোম অলপ মানে অলপ হেৰিত আছে, চিৰিয়াছ মুডত আছে আৰু যি কৰাৰ চেষ্টা কৰি আছোঁ। গতিকে
ঠিক আছে দেৱালী শুভেচ্ছা চবকে দিয়াটো ভাল দেৱালীৰ শুভেচ্ছা গোটেই অসমবাসীক দিলোঁ অসমবাসীৰ লগতে গোটেই ভাৰতবৰ্ষকে দিলোঁ আৰু দেৱালীটো যাওক সমস্যা মাৰিব অলপ চাই চিন্তি স্পেচিয়েলি যিটো আমাৰ কলগছ বুলি কওঁ যে সেইটো ভালকে সেইটো স্পেচিয়েলি ভালকে আৰু ৰকেটটো বহুত দিগদাৰ মাৰি দিলে মানে কাৰো ক'ত পৰে ৰিক্স নাই ঠিক নাই তো সেইটোৱে এইপিনে আমাৰ লগৰকেইটা মানে বৰষুণতো কলপুলি কাম কৰি আছে খুব ভাল কথা দেখিছোঁ এইটো হাৰ্ডৱৰ্ক হয় আৰু আমাৰ বাকীখিনি এতিয়া চাহ যিহেতুকে চবে চাহ ঠাণ্ডা দেখাই আছে দেখিছে ধুনীয়াকৈ চব বহি আছে বহি মেলি পিনে চাহ অলপ এই ঠাণ্ডা বতৰত চাহ খাইছে লাল চাহ দিছে আৰু বিস্কুট গৰম চাই কি প্যালি তোক মই এটা ভিডিঅ' বনাওঁ মোক কি ভিডিঅ' বনাবি তই চবৰে বনাই 1 2 3 1 তো লগত আছে গাম কিমানখিনি আগবাঢ়িছে বৰষুণ বতৰ চবে চাহ পানী খাই আছে কিন্তু তুমি কাম কৰি আছা খুব ভাল কথা এতিয়া অলপ কামত লাগিছোগে আৰু গুড ছুপাৰ নাইস আৰু এতিয়ালৈ কিমান কাম বাকী আছে কি কোৱা কাম আৰু 50% বাকী আছে 50% কাম বাকী আছে তো এতিয়া আমাৰ কাৰণে লেট হৈছে আৰু ছুপাৰ নাইস তো বেসিক্যালি দেখিছে গামে ধুনীয়াকৈ এটা পইণ্টেড এটা হেৰি বনাই আছে তাত চাগে কলপুলি সোমাই যাব চাগে ন অ'কে ঠিক আছে বাৰু কিন্তু কলপুলি কিন্তু কেঁচা অলপ পকা হ'লে বেছি ভাল আছিলে নেকি উপায়টো নাই এতিয়া উপায় নাই ন মানে এভেইলেবল নাই চাগে ন ঠিক আছে বাৰু বেছি লেট কৰিব নালাগে ধুনীয়া আমাৰ ৰূপক ৰয় ধুনীয়া কাম কৰি আছে অলৰেডি বহুত আগৰ পৰা ইয়াতে কলপুলি কাম কৰি আছিলে এইপিনে আমাৰ দেউৰীদা আছে এইপিনে বিদ্যুৎ অলপ এইপিনে ধুনীয়া কাম কৰিছে দেৱালী বুলি পিনে ঘৰখন চব মিছ কৰি আছে চাগে ন What the hell? Oh. Pirates of Caribbean, Bablu. কামৰ পৰা লুকাই মিলি পিনে এই ভল্টিং হৰ্চৰ তলত লুকাই আছে এইকেইটা ঠিক আছে ৰাজু দাস মণি ব্ৰহ্মই মস্ত খিলৰ বলটো দি ফুটবল খেলা প্লেন কৰি আছে তো বৰষুণ বতৰ যদিও আমাৰ ল'ৰাখিনি ধুনীয়াকৈ ইয়াতে বৰষুণক কাৰণ কৰি মিলি পিনে কামখিনি খুব সুন্দৰকৈ আগবঢ়াই লৈ গৈ আছে আৰু দেখিছে কলপুলি চাৰিও চাইডে লগাইছে এই দুটা আহিছে আকৌ তো বৰষুণক কাটি কৰি পিনেও ইমান ধুনীয়াকৈ নিজৰ কাম কৰ্তব্য দীপাৱলীৰ গোটেইখিনি কাম আগবঢ়াই গৈছে লগত আছে সুৰেশ কিমানখিনি আগবাঢ়িছে আৰু বৰষুণ বতৰত ইমানখিনি ধুনীয়া কাম কৰিছে তো খুব ভাল লাগিছে দেখি পিনে খুব ভাল লাগিছে অ'কে ৰেইনকোট নিপিন্ধাকৈ কাম কৰি আছে আমাৰ মানস ইপিনে আছে মানস আছে ইপিনে আৰু বিকাশ জেমছ আছে লগত তো চাৰিওপিনে ভিডিঅ' হৈ আছে এতিয়া খুব এটা সুন্দৰ পৰিৱেশ বৰষুণ আছে বৰষুণক কাটি কৰি মিলি পিনেও কাম চলি আছে এইপিনে আছে অক্ষয় বসন্ত গোটেই কাম আছে ইয়াতে চবচে বেষ্ট কামটো হৈ আছে এখন গাড়ী মোৰ চলাব খুব মন থাকে আগতে মন আছিলে এখন গাড়ী চলাব মোৰো মন আছে এবাৰ চলাব পাৰিম নেকি এইটো যোনে লিখিছে ন ইয়াক কেনেকুৱা মানে মেছেজ যায় কম এইটো মই ৱৰ্ডটো যোনে লিখিছে ইয়াৰ মানে কামটো কেলে লিখিব লাগে কাম নকৰোঁ ৰখি কাম কৰি আছে তাৰ ফোনটোৱে ইউজ কৰি আছোঁ মই একচুৱেলি মোৰ ফোনৰ ষ্ট'ৰেজ শেষ তো এই ৰাখি আছে আমাৰ ষ্ট্ৰেচাৰখনত আৰু কি তোমাৰ ফোনটো ল'বা আৰু দিয়া বহুতখিনি ভিডিঅ' শ্বুট কৰিলোঁ এতিয়া ৰুমত যাই লৈ ল'ম আৰু ঠিক আছে মই ৰখি ফোনটো দিব ওলাইছিলোঁ ওচৰত আছে ডিপু বৰষুণ চলি আছে তো বৰষুণক কাণ কৰি পিনেও দিৱালীৰ এটা খুব ধুনীয়াকৈ অৰ্গেনাইজ কৰা এটা প্ৰচেষ্টা একজেক্টলি তো আমি আশা কৰিছোঁ ৰাতি যে বৰষুণ নাহে কাৰণ বৰষুণ আহিটো অলপ দিগদাৰ হ'ব চাগে ন হিমাংশুক বহুত কাম কৰি আছে আজি হিমাংশুক মই দেখাই দিছোঁ হিমাংশু অ'কে হিমাংশু 1 2 3 1 2 3 1 2 3 1 হিমাংশু উইদাউট ৰেইনকোট মানে ৰেইনকোট আছে বাট মূৰত ৰেইনকোটটো নাই তো তেনে কাম কৰিছে ধেমালি নহয় তো বেমাৰ নহ'লে হ'ল তাৰ এছিষ্টেণ্ট টাইপ লাগিছে মিষ্টাৰ বসন্ত ইয়াত ৰৈ আছে অলপ তো এইমাত্ৰ অলপ কলগছ এটা পুতিছিলে বতাহৰ কাৰণে অলপ বাগৰি গ'ল ন অলপ বেছি লম্বা হৈ আছে নেকি ছুটি কৰিব লাগিব তো
কি কয় তোমাৰ দীপাৱলীৰ শুভেচ্ছা আৰু ঘৰৰ পৰা যিমানখিনি হওক মানে দূৰত এইবাৰ এনে ঘৰতে থকা যায় আৰু Exactly. ইয়াতে ফাৰ্ষ্ট টাইম হৈছে নেপাল চেলিব্ৰেট কৰিব অ'কে আৰু আমাৰ ট্ৰেইনিছখিনিয়ে চেলিব্ৰেট কৰিব Okay. কামখিনিত চবে সেইকাৰণে অলপমান কাৰেজ আছে কাৰ্ড আছে এইটো তো এইখিনি কাম এইটো লাষ্ট কল বুলি হ'ব চাগে আই বিলিভ তো খ্ৰীষ্টমাছ আছে চাগে নেক্সট খ্ৰীষ্টমাছ হ'ব আমাৰ খ্ৰীষ্টমাছ চাগে ডেকৰেশ্যনটো হ'ব ডেকৰেশ্যন ধুনীয়া এটা হ'ব আৰু মেইনলি বেচিকেলি এইখিনি আমাৰ গোটেইখিনি ট্ৰেইনিছ অহা নাই বাৰু আমাৰ স্পেচিয়েলি এইটো আসামখিনি অলপ বেছি বেছিক যিটো 52 কৰ্চ হ'ব এইটো তেওঁলোক আহিব এতিয়া বাকী অৰুণাচল আছে নাগালেণ্ড আছে ত্ৰিপুৰাখিনি আছে কিন্তু দিৱালীৰ দায়িত্বটো আমি লোৱা হৈছে আসাম আসাম পুলিচ ৰেডিঅ' অৰ্গেনাইজেশ্যন আসাম পুলিচ বহুতখিনি কাম আগবাঢ়িছে এতিয়ালৈ কিমান বাকী আছে কাম আকৌ তো সুৰেশ আগততো মোৰ পৰা বহুতখিনি কমপ্লেইন আছিলে তুমি মোৰ ব্লগত নাথাকা বুলি পিনে আজিতো খুব ৰাখিছোঁ এইটো কাৰণে মোক নৰখা হে বেয়া লাগিছিল ন নেক্সট টাইম ভাল কৰিবা বুলি আশা ৰাখিলোঁ Suresh on the move. Boys on the move. তো অলপ ছুটি কৰিব লাগিব অলপ লম্বা হৈ আছিলে তো এইটো কাৰণে বতাহ দিলে মানে অলপ তলত পৰি আছিলে So this is our videographer Utpal Kumar Das. So আজি তোমাৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা মানে এই চোৱাবে আজি দিনটো দিৱালী হিচাপে ঘৰৰ এটা পৰিৱেশ ধুনীয়া পেলাই ঘৰৰ পৰিৱেশটো তেনেকৈ এতিয়া ঘৰৰ বাহিৰত নেপা আমাৰ ঘৰ হয় তো তেনেকৈ ইয়াতো আমি দিৱালী চেলিব্ৰেশ্যন কৰাৰ কাৰণে আমাৰ এটা প্ৰচেষ্টা হাতত লৈছোঁ সেইখিনি কামে আমি সুন্দৰকৈ আগবঢ়াই গৈছোঁ আৰু সন্ধিয়ালৈ আমি ইয়াতে চাকি আৰু লাইটিং গোটেইখিনি কাম হ'ব আৰু ইয়াতে আমাৰ ডিৰেক্টৰ চাব আহিব এটা ধুনীয়া এটা ৱেলকাম হ'ব আৰু চবকে দিৱালী এটা শুভেচ্ছা দিছোঁ পেনেদি চলা কিছু মই এবাৰ পেনটো হোল কিটাকা বুজিব আমি নিজে কুটিছো নে দেখাই দিয়া পাৰ্ট অফ ট্ৰেইনিং এক চৌহানৰ ৰহাব নহয় কিবা সৰু খাব জাষ্ট ট্ৰাই কৰিছোঁ এটা ৱাইড ভিউ দেখাবলৈ আমাৰ যিটো কিলাৰ ছাইডৰ পৰা দেখাইছোঁ তো অলমষ্ট কামখিনি আৰু মানে শেষ হ'ব হৈছে বাট তাৰ লগতে আমি দিৱালীৰ যিখিনি চাকি থাকে সেইখিনি মানে কলপ্লিট ইনষ্টল বা লগাবলৈ বাঁহৰ কামি আমি লগাই দিব লাগিব তো সেইটো কাৰণে নেক্সট ফেজটো আমাৰ ইয়াত কৰা যাব ঠিক আছে তো অলৰেডি মই কেইটামান ভিডিঅ' শ্বুট কৰিছিলোঁ বাট প্ৰব্লেমটো কি হ'ল মানে মোৰ ফোনত অলপ ষ্ট'ৰেজ প্ৰব্লেম আছিলে তো সেইটো কাৰণে মই বেলেগ ফোনত কৰিছোঁ চ' আই বিলিভ লাইক ব্লগটো এইখিনিতে লাহেকৈ এণ্ড কৰি দিম দিৱালী প্ৰিপেৰেশ্যনটো তো সকলোকে দিৱালীৰ শুভেচ্ছা থাকিব মোৰ ফালৰ পৰা আৰু দিৱালীৰ শুভকামনা থাকিব আৰু বাকী থেংক ইউ ফৰ ৱাচিং মাই ব্লগ এণ্ড থেংকছ এণ্ড keep supporting. Thank you so much. Jai Hind.